আজি আপোনাৰ চেনেলৰ যোগেদি মই মোৰ খেতিৰ বিষয়ে জনাব পোৱাৰ কাৰণে বৰ সুখী বা আনন্দিত যোৱা 2020 পৰা মই এই ড্ৰেগন খেতি কৰিছোঁ প্ৰথমে মই 1 বিঘাই খেতি কৰি চাইছিলোঁ যে এইটো খেতি ভাল হ'ব না নাই ইয়াৰ পৰা লাভৱান হ'ব না নাই এই খেতি কৰি চাইছিলোঁ পিছত মই দেখিলোঁ যেতিয়া বিঘাতে 1.5 লাখ 2 লাখ মই ইনকাম পাইছোঁ প্ৰফিট পাইছোঁ তেতিয়া মই ভাবিছোঁ না এইটো বহুত ভাল মানে প্ৰফিটেবল বস্তু হয় কাৰণ কম সময়ৰ ভিতৰতে 1 বছৰ 8 মাহৰ ভিতৰতে তাৰ মানে 8 মাহৰ পৰা 1 বছৰ ভিতৰতে আমি হিটোৰ পৰা মানে প্ৰডাকশন পোৱা যায় গতিকে মই ভাবিলোঁ না আৰু ইয়াৰ মানে ভাল খেতি কৰাটো ভাল কাৰণ আমি আমাক হিউজ যদি আমি খেতি কৰোঁ হিউজ আমাৰ তাত ইনকাম আহিব সেই অনুযায়ী মই ভাবিলোঁ মই 1 একাৰ খেতি কৰিলোঁ 1 একাৰ খেতি কৰি মই আজি বছৰেকত 6 লাখ 7 লাখ ইনকাম পাম ঘৰখন চলাবলৈ মোৰ যথেষ্ট মানে সুবিধা হৈছে মই ইয়াৰ লগতে ড্ৰেগনৰ খেতিৰ লগতে আৰু ভেনিলা খেতি কৰিছোঁ তামোলৰ মানে খেতি বাগান আছে 8 বিঘা তামোলৰ বাগান আছে আৰু লগতে মই অহা বছৰ মানত কোকোৱা প্লান্ট যেটো মানে চকলেট গছ সেইটো খেতি কৰিম আৰু মোৰ কল গছ কল আছে তেনেকুৱাকৈ মানে পাৰাপক্ষে মানে বেলেগ খেতি কৰি পেলাই ভেৰাইটি খেতি কৰি পেলাই মই মানে নিজৰ জীৱনটো মানে আগবাঢ়ি যাব মানে চেষ্টা কৰি আছোঁ এখিনি মোৰ মানে এক্সপেৰিয়েন্স ড্ৰেগন ফাৰ্মৰ আৰু মই ইয়াৰ লগতে অনুৰোধ কৰিব বিচাৰিছোঁ যে ৰিকুৱেষ্ট কৰিছোঁ যিবিলাক খেতিয়কসকল যে আমি যদি ড্ৰেগন খেতি কৰিবলৈ যায় তেতিয়া আমি প্ৰথমে আমি ভেৰাইটিটো চইচ কৰিব লাগিব যদি ভাল জাত নহয় তেতিয়া ড্ৰেগন খেতি কৰি বেনিফিট নহব লাভ কৰিব নোৱাৰিব যেনেকুৱা আমি ভাবিছোঁ যেনেকুৱা আমি দেখিছোঁ ইউটিউবৰ বিলাকত বহুত লাখ লাখ টকা ইনকাম পোৱা বিঘাতে তো সেই মানে কিছুমান যেটো ইউটিউবত দেখা পায় সেইটো আমি মানে হসা বুলি ভাবিব নালাগে গতিকে মই আজি উদালগুৰি থাকি আপোনালোকক মই যেটো ৰিয়েলিটি সেই কথাটো আপোনালোকক মানে জনাব বিচাৰিছোঁ আমি ভাল জাত আপুনি চইচ কৰক তাৰ পিছত খেতি কৰিবলৈ আগবাঢ়ক আহক আৰু মোৰ যেটো খেতিৰ মানে যেটো প্রুনিং কৰি পেলাই আমি এই নৱেম্বৰ ডিসেম্বৰ প্রুনিং কৰি পেলাই ভাল জাত যেটো সি ভেৰাইটি হি ভেৰাইটিটো আমি নাৰ্সাৰী কৰিম গতিকে যি সকলক মানে দৰকাৰ বা খেতি কৰিবলৈ ইচ্ছা আছে মোৰ কন্টাক্ট নাম্বাৰত কন্টাক্ট কৰি পেলাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব তো মোৰ কন্টাক্ট নাম্বাৰ হ'ল 7636903999 তো সি ভেৰাইটিটো বহুত ডাঙৰ হয় মানে 500 গ্ৰামৰ পৰা আপোনাৰ 800 900 1 কেজি লৈকে হয় মই আজি জকালি ফল সিংছো আড়াই 2 কুইন্টাল মান সেই 2 কুইন্টালৰ আপোনাৰ মানে 20% 1 কেজি আছে আৰু আজিও সিঙি আছে মোৰ লেবাৰ এতিয়াও বাগানত মানে ফল সিঙি আছে তো তাতো বহুতখিনি মানে ডাঙৰ আছে তো সেইখিনি আমি ভেৰাইটি বিলাক চইচ কৰি লব জানিব লাগিব আৰু মই এতিয়া নৱেম্বৰ লাষ্টত মানে আকৌ 4টা ভেৰাইটিজ মই প্লান্টেশন কৰিম যেটো নেকি মানে সবতকৈ ডাঙৰ মানে ফল হয় যেটো নেকি টাইৱান পিংক আৰু বিৰাট মিঠা মানে হেতু আৰু শ্ৰীলংকান মানে টাইৱানৰ আৰু শ্ৰীলংকান ৰেড মৰক্কন ৰেড আৰু জাম্বো ৰেড সেই 4টা ভেৰাইটি অলৰেডি মই নাৰ্সাৰী কৰি থৈছোঁ তো মই সেই নৱেম্বৰত মই হেতু প্লান্টেশন কৰিম আৰু 3 বিঘা মান প্লান্টেশন কৰিম কাৰণ মই ইয়াত দেখিছোঁ যে ড্ৰেগন মানে ফাৰ্মৰ পৰা বহুত যথেষ্ট লাভ মানে কৰিব পাৰো এখিনি মই আপোনাক কৈ সমু মোৰ আপোনাৰ চেনেলৰ থ্ৰুদি মানে ফাৰ্মাৰ সকলক খেতিয়কসকলক জনাব পাই ৰাইজ সকলক জনাব পাই মই বহুত আনন্দিত সুখী ধন্যবাদ